গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। এতিয়া প্ৰায় 11:30মান বাজিল আৰু মই মেকআপ কৰাত ব্যস্ত, তাকো এই গৰমত। আচলতে মই মেকআপ কৰা নাই দেই, চিম্পুল ওলাইছোঁ কাৰণ নলবাৰী টাউনলৈ যাব ওলাইছোঁ। কাৰণ মোৰ কেইটামান বস্তু ল'ব লগা আছে সৰু সুৰা, হাজবেণ্ডৰ লগতে যাম আৰু ধনুক এটা আইতাকৰ লগত থৈ যাম বুলি ভাবিছোঁ। ইমান গৰমত তাক নিলে বহুত কষ্ট পাব, সেইকাৰণে তাক এনেকৈ এৰি থৈ যাম। দেখিছেনে তাৰ অভিমান, কিমান যে অভিমান কৰি আছে মোৰ লগত যাব নাপায়। চাওকচোন মুখখন উফন্দাই আছে কেনেকৈ, আৰু তাক নেদেখাকৈ মনে মনে এনেকৈ আমি দুয়োটাই ওলাই আহিলোঁ। ওলাই আহি কিনে এয়া পাই গ'লোঁ বিশাল মাৰ্কেট, আৰু বিশাল মাৰ্কেটত মানুহৰ ভিৰ। তাৰপিছত ভিতৰত সোমাই মই ল'বলগীয়া বস্তু কেইটামান ল'লোঁ আৰু বাবুৰ কাৰণে কাপোৰ চাপোৰ ল'লোঁ। লোৱাৰ কিনে হৈ গ'ল, হৈ যাই কিনে আমি মেইন টাউনত সোমালোঁ বজাৰত। তাৰপিছত তাত ব্লাউজ চাই কিনে আমি মিঠাই দোকানত সোমাই বাবুৰ কাৰণে হেপী বাৰ্থডে কেক খাই বহুত ভাল পায়, তাকে লৈ ঘৰ